কৰিবলগীয়া হৈছিলে কাৰণ জুবলি ফাউণ্ডেশ্যন নৰ্থ ইষ্টৰ প্ৰথম NGO যোনটো NGO অৰ্গেন ডোনেশ্যন এৱেৰনেছৰ কাৰণে কাম কৰি আহিছে কিন্তু লাহে লাহে আমি যেনেকৈ ধৰণে অনুষ্ঠানবোৰ বিভিন্ন জেগাত আমি এৱেৰনেছ কৰিছোঁ স্কুল কলেজত বিভিন্ন ধৰণৰ মিডিয়াম লৈ আমি মাৰাথন কৰিছোঁ ৱাকাথন কৰিছোঁ চাইক্লথন কৰিছোঁ বা বেলেগ ছেক্টৰত আমি আমাৰ মিউজিকৰ থ্ৰু দি আমি এই মেছেজটো ৰাইজলৈ দিব বিচাৰিছোঁ লাহে ৰাইজ অকণমান সজাগ লাহে হ'ব ধৰিছে কিন্তু খুব এটা চেঞ্চিটিভ ইছ্যু গতিকে অকণমান সময় লাগিব আৰু সেইটো কাৰণে আমি চৰকাৰৰ লগতে গোটেই ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ কাৰণ আমি এটা কথা যিসকলে জানে তেওঁলোকেতো জানেই কিন্তু যিসকলে নাজানে যে এজন ব্যক্তিয়ে নিজৰ যেতিয়া এজন ব্যক্তিৰ ব্ৰেইন ডেথ হয় তেখেতে যেতিয়া নিজৰ অংগদান কৰে এজন ব্যক্তি অংগদান কৰিলে তেওঁ আন 9জন ব্যক্তিক জীৱনদান দিব পাৰে জুবলি ফাউণ্ডেশ্যনৰ মেইন উদ্দেশ্য এইটো হ'ল যে আমি বিচাৰিছোঁ যে অসমক গোটেই বিশ্বজুৰিতে অমৰৰ দেশ বুলি জানক দ্য লেণ্ড অফ ইমৰ্টেলছ আৰু সেইটো সম্ভৱ হ'ব যেতিয়া আমি অংগদানৰ সজাগতাৰ বাবে সকলো সজাগ হ'ম সকলোৱে নিজৰ অংগ দান কৰিম কাৰণ মই যেতিয়া মোৰ অংগ দান কৰিম মই আন 9জন ব্যক্তিৰ শৰীৰৰ যোগেদি মই জীয়াই থাকিম অৰ্থাৎ মই অমৰ হৈ থাকিলোঁ গতিকে যদি তেনেকৈ প্ৰত্যেকজনে কৰে এখন অমৰৰ দেশ কৰাৰ পৰা কোনে ৰখাব পাৰিব নহয়নে আমি ভাবিছোঁ আৰু শেহতীয়াকৈ আমি দুটা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা দুটা আমি ৰেকগনিশ্যনো পাইছোঁ 2016 বৰ্ষত মোক ফেলিচিটেট কৰিছিলে নৰ্থ ইষ্টৰ প্ৰথমগৰাকী ব্যক্তি যিগৰাকী ধৰা এই ইনিচিয়েটিভটো লোৱাৰ বাবে আৰু 2017 বৰ্ষৰ নৱেম্বৰত নেশ্যনেল অৰ্গেন ডোনেশ্যন ডেট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা জুবলি ফাউণ্ডেশ্যনক ইণ্ডিয়াৰ 4th মোষ্ট ইনফ্লুৱেঞ্চিয়েল NGO এটি এৱাৰ্ড দিয়া হৈছে ইন টাৰ্মছ অফ অৰ্গেন ডোনেশ্যন গতিকে আমাৰ দায়িত্ব আৰু বাঢ়িল আৰু ভালকৈ কাম কৰিব লাগিব কাৰণ যেতিয়া কিবা পুৰস্কাৰ পোৱা হয় যেতিয়া এটা ৰেকগনিশ্যন পোৱা হয় আচলতে তেতিয়া দায়িত্ববোৰ আৰু বাঢ়ি যায় কিন্তু গোটেই অসমবাসী ৰাইজৰ সহযোগিতা লাগিব তেতিয়া কিমান শতাংশ ৰাইজ সজাগ হৈছে আনুমানিক এইটো ক'ব নোৱাৰি আচলতে কাৰণ কি হয় ইছ্যুটো ইমানেই চেঞ্চিটিভ এতিয়াতো আচলতে সংখ্যা কৰিব আমি মানে জুখিব পৰা অৱস্থাত নাই কাৰণ আমি জাষ্ট আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা আৰু এতিয়ালৈকে আমি যিমানবোৰ জেগাত গৈছোঁ সকলোৰ পৰা এটা পজিটিভ ৰেছপন্স পাইছোঁ কিন্তু বিশেষকৈ কোনখিনি জেগাত স্কুল কলেজত ডেফিনেটলি আৰু আমি মেইনলি কলেজবোৰ এইটো কাৰণে টাৰ্গেট কৰিছোঁ কাৰণ আল্টিমেটলি ইউথ আমাৰ মেইন টাৰ্গেটটো ইউথ এইটো কাৰণে কাৰণ কেনেকুৱা ধৰণৰ কথা এটা হয় অৰ্গেন ডোনেশ্যন এটা খুব চেঞ্চিটিভ ইছ্যু এটা আজি হয়তো মই বা তুমি যদি আন কাৰোবাক ঘপককৈ গৈ পেলাই কোৱা যে অংগ দান কৰিব লাগে এজন বয়োজ্যেষ্ঠ মানুহ এগৰাকীয়ে হয়তো সেইটো বস্তু পটককৈ একচেপ্ট নকৰিব কিন্তু তেওঁৰ যেতিয়া পুত্ৰ বা মানে কন্যা যেতিয়া তেওঁক গৈ পেলাই কথাটো বুজাব সেই কথাটোৰ গুৰুত্বটো খুব বেছি হ'ব গতিকে আমি বিচাৰিছোঁ যে আমি এৱেৰ কৰিছোঁ ইউথক আৰু ইউথে যাতে ঘৰে কৰে এতিয়া কি হয় আজি ধৰক মই মোৰ অৰ্গেন প্লেজ কৰিছোঁ যে মই অংগদান কৰিম মই যদি একেটা সময়ত মোৰ পৰিয়ালবৰ্গক যদি সজাগ নকৰোঁ আমাৰ ইণ্ডিয়াৰ লটো আচলতে বৰ আমাৰ দুখ লগা কথা এনেকুৱা হয় যে কালি যদি মোৰ মৃত্যু হয় মই যদিও প্লেজ কৰিছোঁ যে মই অৰ্গেন ডোনেট কৰিম মোৰ যদি সেইটো সময়ত মোৰ মাহঁতে মোৰ পৰিয়ালবৰ্গই যদি অৰ্গেনছ দিব যদি কয় যে আমি দিব বিচৰা নাই কোনেও নিব নোৱাৰে গতিকে অকল মই সজাগ হ'লে নহ'ব মই যেতিয়া এজন ডোনাৰ হ'ম যেতিয়া প্লেজ কৰিম তেতিয়া একেটা সময়তে মই মোৰ পৰিয়ালবৰ্গ সকলোকে মই তেতিয়া সজাগ কৰিব লাগিব তেতিয়াহে বস্তুটো সম্ভৱ হ'ব গতিকে মই এই সুযোগকণ লৈছোঁ যিহেতু আজি চক্ৰপাণীৰ অনুষ্ঠানটোত আছোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰক আৰু আপোনালোকে যদি প্লেজ কৰিব বিচাৰিছে বা যিকোনো ইনফৰমেশ্যন বিচাৰিছে আমাৰ ৱেবছাইট www.jublifoundation.com এবাৰ আপোনালোকে চাব কাৰণ এইটো আচলতে আমি এতিয়া গম নাপাওঁ কাৰোবাৰ পৰিয়ালত যদি তেনেকুৱা দিন এটা আহে আপুনি ভাল পোৱা ব্যক্তিজনৰ যেতিয়া কালি অংগ এটাৰ প্ৰয়োজন হয় আৰু সেই মুহূৰ্তত আমাৰ 1000 পইচা থাকক 1000 পাৱাৰ থাকক আমি একো কৰিব নোৱাৰোঁ গতিকে মোৰ এনেকুৱা এটাই সপোন আছে যে অসমত এটা এনেকুৱা দিন আহক যাতে কোনো কেতিয়াও অংগৰ বাবে হাবাথুৰি খাবলগীয়া নহওক মৃত্যুৰ মুখত মানে মৃত্যুৰ সন্মুখীন হ'বলগীয়া নহওক অংগৰ বাবে আৰু আমি আশা কৰিছোঁ জুবলিৰ সপোনবোৰ পূৰণ হওক আৰু অসম এখন অমৰত্বৰ দেশ হওক নিশ্চয় জুবলি আৰু এটা প্ৰশ্ন লৈ যাওঁ আপোনাক লৈ বিতৰ্কটো আৰম্ভ হৈছিলে আজি আকৌ এবাৰ সুধো মই প্ৰশ্নটো সাজপাৰক লৈ বিতৰ্কটো এইবাৰ জুবলিয়ে ডিজাইনাৰক সাজপাৰ পিন্ধিব নে পৰম্পৰাগত সাজপাৰটো পিন্ধেই জুবলিয়ে সেই বিতৰ্কটো মই ডিজাইনাৰ আচলতে সাজপাৰ সেইবাৰো পিন্ধা নাছিলোঁ মই ডিজাইনাৰ গৰাকী মই নিজে আছিলোঁ আচলতে বেলেগ ডিজাইনাৰ নাছিলে কিন্তু মোৰ কথাটো মই এতিয়াও একেধৰণে আছোঁ মই যেতিয়া নিজৰ ফ'ক মিউজিক লৈ পেলাই যদি মই ইমান বেছি মোৰ দুৰ্বলতা আছে মই আজি যেতিয়া বাহিৰতো যেতিয়া অনুষ্ঠান কৰোঁ মই য'তে নকৰোঁ আমি গোটেই বেণ্ডটো আমি একেলগে বাহিৰত বিভিন্ন জেগাত আমি অনুষ্ঠান কৰোঁ অসমৰ বাহিৰত অনা অসমীয়াৰ লোকৰ আগত যেতিয়া আমি কৰোঁ আমি তেতিয়াও প্ৰত্যেকখন শ্ব'ত যি শ্ব'য়ে নহওক আমি আমাৰ ফ'কটো গাওঁৱেই সেইটো মানে মোৰ এটা মানে সেইটো এনেকুৱা ধৰণৰ কথা যে মোক যেতিয়া মাতিছে আপোনালোকে আমাৰ ফ'ক শুনিবই লাগিব আমাৰ তেজত আছে আমাৰ তেজত আছে গতিকে এতিয়াও যেতিয়া ইনফেক্ট মই যেতিয়া মাটি ভলিউম 1 কৰিছিলোঁ তেতিয়া
মাটি জিমা এৱাৰ্ডছৰ কাৰণে নমিনেট হৈছিলে বেষ্ট ফোক এলবাম কেটেগৰী মোক তেতিয়া বহুতে কৈছিলে যে হিন্দী কৰি পেলাই পঠিওৱা তেতিয়া মই ক'লো নপঠিয়াওঁ আমাৰ নিজৰ ভাষাতে পঠিয়াম মই কিয় কাৰণ আমি আমাৰ ভাষাটো আমি আমাৰ যদি ফোকখিনি আমি প্ৰমোট নকৰোঁ কোনে কৰিব গতিকে যিগৰাকী ব্যক্তি যে মই নিজৰ কালচাৰটো লৈ নিজৰ জেগাখন লৈ মই ইমান বেছি ইম'চনেল গতিকে মই ভাবোঁ যে আৰু মোৰ মাহঁতে সেইখিনি মোক শিকাইছে মই জানো ক'ত কি কৰিব লাগে নালাগে বিহুত মই ইমান বছৰ পিন্ধি আহিছোঁ আপোনালোকেও দেখিছে বাকী মই এটা খালি ভাবোঁ যে শিল্পীৰ এটা স্বাধীনতা থাকিব লাগে আমি আমাৰ মঞ্চৰ মৰ্যাদাটো আমি জানো আমি সেইটো জানো এই উঠ বুলিলে উঠ বহ বুলিলে বহ হ'লে বেয়া হয় আচলতে কাৰণ আমি যেতিয়ালৈকে আমাক ফ্ৰী কৰি ৰাখিব আমাৰ মনবোৰ যেতিয়ালৈকে ফ্ৰী হৈ থাকিব তেতিয়ালৈকে আমি ভাল ভাল সৃষ্টি কৰিব পাৰিম ভাল কথা আমি তেতিয়াহে ভাবিব পাৰিম আচলতে আৰু কথাবিলাক আচলতে খুব বেছি কমপ্লিকেটেড কৰিব গ'লে কণ্ট্ৰভাৰ্চি কৰিম বুলি ভাবিলে প্ৰত্যেকটো কথাতে কৰিব পাৰিম গতিকে আমি ইমানবোৰ সমস্যা আছে সৰু সুৰা কথাত আমি কিয় লাগি থাকোঁ মেখেলা চাদৰ মই এবাৰো পিন্ধিম কিন্তু আকৌ যদি কোনোবাই কয় যে পিন্ধিবই লাগিব হয়তো মই তেতিয়া নিপিন্ধিব পাৰোঁ গতিকে মই জানো মই কেতিয়া পিন্ধিব লাগে আৰু এটা কথা হয় যে বিহু এতিয়া কথাটো এনেকুৱা যে আমি বিহু এনেই আমাৰ সাত বিহু তাৰপিছত যদি আমি 2 মাহ 3 মাহলৈকে পাতি থাকোঁ তেতিয়ালৈকে হয়তো মন নাযাবও পাৰে এটা চেঞ্জ এটা আমাকো লাগে সেইটো ডিপেণ্ড কৰিব কিন্তু এট দ্য ছেইম টাইম মই মোৰ ষ্টেজৰ ডেকোৰামটো জানো আৰু ষ্টেজত কি কৰিব লাগে মই মোৰ সংস্কৃতিৰ কাৰণে কি কৰিব লাগে মই নিজে ভাবিছোঁ মই নিজে মোৰ সামৰ্থ্য অনুযায়ী মই কৰি আছোঁ আৰু সেইটো মই কৰি থাকিম সেইটো বেলেগ এজনে হয়তো মোক মনত পেলাই দিব নালাগে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দৰ্শকসকলক কওঁ যে জুবিন আৰু জুবলীৰ কণ্ঠ একেই আৰু ইমান দিনৰ পৰা দুয়োগৰাকীকে একেলগে মঞ্চত যিহেতু দেখি আহিছিলে হয়তো দুয়োগৰাকী বেলেগে বেলেগে এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিব কিন্তু দুয়োগৰাকীৰ চিন্তা একেই জুবিনকো কোনো ধৰণে তেওঁক ক'ব নালাগে আচলতে আৰু জুবলীয়েও সেইখিনি কথাই কৈছে যে কোনোবাই সোঁৱৰাই দিব নালাগে আমি নিজৰ সংস্কৃতি নিজে বুজি পাওঁ তাৰপিছত এটা গান শুনিম জুবলীয়ে বহু মানে বছৰটোৰ প্ৰায় 6টা মাহ বাহিৰতে থাকে আজিকালি কিবা সপোন বা কিবা পৰিকল্পনা আছে নেকি যে অসমৰ পৰা উৰা মাৰি একেবাৰে বলিউডত মই সঁচা কথা ক'বলৈ গ'লে মই বলিউড এতিয়ালৈকে মই যদিও ইমান দিন হ'ল বম্বে শ্বিফ্ট কৰা মই কোনো এজন মিউজিক ডিৰেক্টৰক এপ্ৰ'চ কৰা নাই বলিউডৰ বা এনেকুৱা নহয় যে সেইটো মোৰ ইগ' বা কিবা এটা তেনেকুৱা ধৰণৰ কথা নহয় আচলতে বলিউডৰ কাম কৰিবলৈ হ'লে তাতে বহুত ভালকৈ থাকি ল'ব লাগে আৰু যিহেতু মোৰ বেছি সংখ্যক কাম মোৰ অসমতে মই অসম কেতিয়াও এৰিব নোৱাৰোঁ ইয়াৰ মোৰ মিউজিকেলি হওক মোৰ ছ'চিয়েলি হওক বহুতখিনি ৰেছপনচিবিলিটি আছে গতিকে মই আহি থাকিবই লাগে আৰু চাওক বলিউড যদি এটা গীত যদি গাব পাৰোঁ সেইটো আচলতে প্ৰত্যেকগৰাকী ছিংগাৰৰ সপোন থাকে মই গাব পাৰিলে মই বিৰাট মানে লাকি হ'ম কিন্তু মোৰ বলিউড কেতিয়াও টাৰ্গেট আগতেও নাছিলে এতিয়াও নহয় মই এতিয়া বম্বেত আছোঁ মই ইণ্ডিপেণ্ডেণ্ট মিউজিকৰ মানে সেই ক্ষেত্ৰটোতহে মই বেছি ভালকৈ এষ্টাব্লিছ হ'ব বিচাৰিছোঁ ইণ্ডিপেণ্ডেণ্ট মিউজিকটো লাহে লাহে গোটেই সেই মিউজিক কালচাৰটো লাহে লাহে অকণমান গ্ৰ' কৰিব ধৰিছে আৰু মই এজন ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট ইমান বছৰ তেনেকৈ কাম কৰি আহিছোঁ আৰু ভৱিষ্যতে ইণ্ডিপেণ্ডেণ্ট মিউজিক কৰিব বিচাৰিছোঁ আৰু বাহিৰত যিখিনি কাম কৰি আছোঁ সেইখিনি আমাৰ ফ'ক লৈয়ে মই এক্সপেৰিমেণ্ট কিছুমান কৰি আছোঁ গতিকে মই ভৱিষ্যতলৈও যদি এজন ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্টো মই এষ্টাব্লিছ হওঁ তাতে মই কিন্তু নিজৰ ফ'কখিনিক লৈ কাম কৰিম মই সেই জোনটোৰ পৰা মই ওলাই যাব বিচৰা নাই ইনফেক্ট বাহিৰত যেনেকৈ মই বিভিন্ন জেগাত অনুষ্ঠান কৰোঁ আজিকালি মোক তাতে মানুহবিলাকে যিহেতু মই মানে ফ'কটোক অকণমান ইণ্টাৰেষ্টিং কৰিবলৈ হয় এট ওৱান পইণ্ট অফ টাইম কেতিয়াবা এনেকুৱা হয় যে একেবাৰে কেতিয়াও নুশুনা মানুহ এটা ঘপককৈ আমাৰ ফ'কটো গাই দিয়াৰ লগে লগে পটককৈ বস্তু ৰিলেট কৰিব নোৱাৰিব পাৰে গতিকে অকণমান ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে মই কেতিয়াবা বলিউডৰ লগত ফিউজ কৰি কেতিয়াবা পাৰফৰ্ম কৰোঁ তেনেকৈ কৰোঁ যাতে বস্তুটো অকণ ইণ্টাৰেষ্টিং হওক আৰু আমাৰ ফ'কটো ইমান ৰিচ যে এবাৰ শুনাৰ পিছত ভাল নলগাৰ কথাই নাই আচলতে গতিকে মোক তাতে বহুতে এতিয়া বলি ফ'ক আৰ্টিষ্ট হিচাপত মানুহে জনা হৈছে অকণমান তেনেকেই বিচাৰে বলি ফ'ক হিচাপত আৰু মই সেইটো বস্তুৱে বিচাৰিছোঁ যে আমাক সেই ফ'ক এলিমেণ্টটো মোৰ তাত সদায় থাকক আমাৰ ফ'কখিনি লৈ যাওঁ আৰু সেইটোৰ কাৰণে কিছুমান কাম আমি কৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে গতিকে বলিউড হৈ গ'লে ভাল